আজি অলপ কেছটো নগেন হৈ গ'ল মানে যোৱাকালি একদম ধামাকা ৰ'দ দিছিলে সেইকাৰণে অলপ ফেন চেন লগাই পিনি ধুনীয়াকে শুই গ'লো তাৰপিছত ৰাতি একদম ধাৰাসাৰ বৰষুণ দিলে তাৰপিছত চৰ্দি অলপ লাগি গ'ল একো নাই হ'ব চৰ্দি ভাল হৈ যাব বাৰু সন্ধিয়াকে কুকুৰা মাংস জাল খাই দিম ঠিক হৈ যাব আৰু আপোনালোকক কথা এটা কৈ দিওঁ আজিৰ পৰা প্ৰায় 2 মাহ মান আগতে আমাৰ মায়ে তাঁতখন লগাইছিলে আপোনালোকক দেখাইছিলো হ'ব মই আজিলৈকে মানে এখন মানে চাদৰ উলিয়াব পৰা নাই ইমানে সুস্তি বুৱা এনেকুৱা হ'লে কি হ'ব মাৰ ওচৰলৈ যাওঁ এপাক সুধো আৰু কেইদিন লাগিব কওক নালাগে 2 মাহ মান লাগিব বৰষুণ দি আছে যে বৰষুণ দি থকাৰ কাৰণে উলিয়াব পৰা নাই নেকি বৰষুণ দি আছে এইকাৰণে মানে এলেহুৱা হৈ গৈছো এলেহুৱা একদম কৈছো নহয় এখনো আজিলৈকে চাদৰ উলিয়াবই পৰা নাই আৰু হয়তো লাগিব পাৰে 4-5 মাহ মান 4-5 মাহ কি এবছৰ লাগিব আৰু এবছৰ লাগিব নেকি আৰু এবছৰ লাগিব এতিয়া ঘৰৰ পৰা ওলাই পিনে আহি গ'লো অমিতৰ ঘৰৰ আগফালে মানে সকলোৱে কমেণ্ট কৰি পিনি কৈ আছিলে যে দাদা অলপ ফুৰিবলৈ যাব ক'ব সেইকাৰণে ভাবিলো যে আজি আমি দুইজনে অলপ ওলাই যাওঁ ফুৰিবলৈ ধামাকা জেগা এটাত গৈ আছো তাত গৈ পিনে আপোনালোকক দেখুৱাম আৰু জেগাটোৰ নামটো এতিয়া নকওঁ তো নমস্কাৰ বন্ধুসকল এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল নিৰ্মল শইকীয়ালৈ আপোনালোকক স্বাগতম জনাইছো তো বলক বেছি দিন নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰো এতিয়া বৰ্তমান সুৰজৰ দোকানত আহি পালো মানে বহুত দিন হ'ল সুৰজৰ দোকানত অহা হোৱাই নাছিলে সেইকাৰণে ভাবিলো আজি এপাক আহি যাওঁ বুলি আৰু আপোনালোকক সুৰজক দেখাই দিছো এই সুৰজ নমস্কাৰ সকলোকে নমস্কাৰ নমস্কাৰ একদম কৈছো নহয় ব্ৰইলাৰ বাকী ফুৰিব যাওঁ বুলি ভাবিছো যাওঁ নে নাযাওঁ সেইটো কচোন যাব লাগিব ন দোকানতে বহি বহি অলপ মাথাটো কিবা হৈ যায় মাথা কাম নকৰা হৈছে বোলে তাৰ বিয়া চিয়া পাতিলে না বেচেৰা মাথাই কাম নকৰা হৈ গৈছে সেইকাৰণে তাৰ বাদ যি কি নহওক বল ওলা ফ্ৰেছ হৈ এপাক নে কি কল আৰু আপোনালোকে চাওক মোৰ পিছফালে মাৰুতি চুজুকি ডিলাৰ তাৰপিছত এইফালে আমাৰ হিৰাদাৰ ভাইটিটোকো লৈ যাওঁ বুলি আহিলো মানে তো একেলগে গ'লে অলপ ভাল লাগিবতো সেইকাৰণে মানে আহিলো আৰু লৈ যাওঁ বুলি তো বাকী খবৰ ভাল ন আছো তো ব'লা বেছি দেৰি নকৰাকৈ যাওঁ নেকি আহি পাই গ'লো মেইন জেগাটোত তাৰপিছত এইফালে স্কুটি আৰু বাইক পাৰ্কিং অলৰেডি হৈ গ'ল আৰু এতিয়া মেইন জেগাটোত আপোনালোকক গৈ পিনি দেখুৱাই আছো চাই থাকিব ভিডিঅ'টো শেষলৈকে ভিডিঅ'টোৰ মাজতে মই আপোনালোকক এটা গেমিং এপৰ বিষয়ে জনাব বিচাৰিছো যাৰ নাম হৈছে টেক্সেল এপ আৰু এই গেমটো ভাৰতৰ নাম্বাৰ 1 গেম হয় আপোনাৰ যদি প্ৰেডিকচন লেভেলটো ভাল আছে তেন্তে এই গেমটো আপোনালোকৰ বাবে ইয়াত আপোনালোকৰ লাক আৰু স্কেলৰ প্ৰয়োজন সকলোতকৈ ভাল কথাটো এইটোৱে যে ইয়াত আপোনালোকে এগুণ নহয় দুগুণ নহয় একেবাৰে আপোনালোকে 9 গুণলৈকে জিকিব পাৰিব আৰু এই গেমটো আপোনালোকে ফেচবুকৰ জৰিয়তে লগইন কৰিব পাৰিব আৰু ইয়াত প্ৰত্যেক সোমবাৰ টেক্সেল এপৰ পৰা গিভআৱে দিয়া হয় তাৰ কাৰণে আপোনালোকে 500 টকা ৰিচাৰ্জ কৰিব লাগিব যদিহে আপুনি লাকি হয় তেন্তে আপোনালোকে জিকিব পাৰিব আইফোন 13 Pro Max আৰু এই গেমটো বৰ্তমান ময়ো খেলি আছো যদিহে আপোনালোকে খেলিম বুলি ভাবিছে তেন্তে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত যাওক আৰু তাত গৈ পিনে আপোনালোকে ডাউনলোড কৰক আৰু গেম খেলক এতিয়া বৰ্তমান এই নদীৰ কিনাৰতে পাথৰ মানে বান্ধি থৈ দিছে তো তাতে অলপ বহি লৈছো কাৰণ আমি যোনটো জেগাত যাম বুলি ভাবিছিলো সেই জেগাটোতে মানে এতিয়া যাবলৈ নোৱাৰো কাৰণ টাইমটো আমাৰ 2টামান বজাত আহিব লাগিছিলে আৰু ইয়াত আহি পাওঁতে আমাৰ 4টামান বাজি গ'ল সেইকাৰণে মানে এতিয়া তাত যোৱা গেটখনে বন্ধ বোলে তো সেইকাৰণে তাত নাযাওঁ আৰু ইয়াতে অলপ বহি পিনি ঘৰলৈ যাব লাগিব আৰু কি হ'ব আমাৰ জেগাটোত মানে যাবই নোৱাৰিলো যে আমি কি কব চব জালিয়াৰ কাৰণে হ'ল এইবিলাক ই লেট কৰিলে আকৌ মানুহটো সেইকাৰণে যাব নোৱাৰিলো যতীন বেয়া নাপাবি দেই একো নাই নেক্সট টাইম আকৌ আমি আহিম আকৌ যাম নে কি আৰু এইবিলাক আমি খোৱা বস্তু লৈ অনা হৈছিলে আমাৰ ষ্ট্ৰিং এইবিলাক খাই পিনি আৰু এতিয়া চিয়াৰ্ছ মজা খোৱা বোৱা হৈ গ'ল তাৰপিছত এতিয়া আকৌ ঘৰলৈ যাব লাগিব কাৰণ সন্ধিয়াও হৈ আহিছে আৰু আমাৰ যিটো কামত আহিছিলো সেইটো কামটো নহ'ল আপোনালোককতো ক'লোৱে মানে গেটখন বন্ধটো সেইকাৰণে আমি তালৈ যাব নোৱাৰিলো এতিয়া আকৌ ঘৰলৈ গৈ থাকো এই জালিয়াৰ কাৰণে দেৰি হৈ গ'ল আজি মিছা কৈছে মোৰ কাৰণে নহয় এই তোৰ কাৰণে এতিয়া বৰ্তমান আহি পালো এইফালে বৰ্মনাৰ দোকানৰ আগফালে মানে সদায় ভাবি আছিলো যে কভাৰ ভিডিঅ' এটা বনাম বুলি কিন্তু বনোৱা হোৱা নাছিলে মই হিৰো নহয় বাৰু এইফালে বিশ্বজিৎ হিৰো নিদো এইফালে গুটি হিৰোটো দিম তাৰপিছত এইফালে আমাৰ হিৰোইন হৈছে ৰীনা নব বাকী খবৰ ভাল ন আপোনাৰ মোৰ মজা একদম আজি কভাৰ ভিডিঅ'টো বনাই আছো আৰু আপোনালোকে যদি চাবলৈ ইচ্ছা কৰে তেন্তে ডিছক্ৰিপশ্যনত লিংকটো থাকিব গৈ পিনে এবাৰ চাই ল'ব এইফালে হিৰো দে গুটি ভাই জিন্দাবাদ बहुत तेज हो रहा है बहुत तेज हो रहा আৰু আমাৰ শ্বুটিং আৰম্ভ হৈ গৈছে দেই এইফালে চাই লওক আপোনালোকে তোৰ টনাকৈ চকুৱে মোলৈ চাই হাঁহিলি কাঢ়িলি আমাৰ প্ৰথমটো শ্বুট কমপ্লিট হৈ গ'ল তাৰপিছত এতিয়া ছেকেণ্ড শ্বুটৰ কাৰণে এইফালে জেলখানাৰ পিছফালে আহি গ'লো ইয়াতে এতিয়া শ্বুটটো হৈ আছে পিছফালে একবাৰ এইফালে চাবি তাৰফালে চাবি নৰফালে মা কসম কৈছো ইমানে ধুনীয়া হৈছে ন কভাৰ ভিডিঅ'টো ভাবা নাছিলো যে ইমান ধুনীয়া হ'ব বুলি কিন্তু তামাম ধুনীয়া হৈছে এই মামো বোলে নব খুব ধুনীয়া এক্টিং কৰিছে দেই আপুনি
তাৰপিছত এইফালে আমাৰ এইয়া এজনী ছোৱালী ছোৱালী নে নাই অ কঁকাল খামুচিয়া গাল গুলপীয়া খুব ধুনীয়া এক্টিং হৈছে তুমি শিকি আছা তাৰপিছত আৰু এইফালে মানে খুব ধুনীয়াকে কেমেৰা কৰি দিছে তাৰপিছত এইফালে আমাৰ হিৰো আৰু ডাইৰেকশ্যন মই কৰিছো কভাৰ ভিডিঅ' বনোৱা হৈ গ'ল তাৰপিছত এতিয়া বৰ্মনাৰ ঘৰৰ আগতে মানে বহি আছো আৰু ইয়াতে বহি বহি এডিটটো কৰি দিওঁ বিশ্বজিতৰ মোবাইলৰ পৰা মানে কভাৰ ভিডিঅ'টো বনোৱা হৈছিলে আৰু ইয়াতে মই পটাপট এডিটটো কৰি দিওঁ বিশ্বজিতে নকৰে বোলে মই এডিটটো কৰি দিওঁ আৰু 2 ঘণ্টাত এডিটিং কমপ্লিট কৰি পিনি মই এতিয়া ঘৰলৈ আহিলো আৰু আজি লাইন তুমি নাই আৰু ভিডিঅ' কৈছো নহয় ইমানে ভাল হৈছে আপোনালোকে যদি নাচাই নহয় মনত এটা মানে কিবা এটা চোৱা নাই নিচিনা লাগি যাব তো এবাৰ গৈ পিনি আপোনালোকে চাব লিংক ডিছক্ৰিপশ্যনত দিয়া আছে চৰ্দিও বহুত হৈছে মানে এতিয়া সন্ধিয়া হৈ আছে তো সেইকাৰণে চৰ্দিটো অলপ বেছি হৈছে সেইকাৰণে কুকুৰা মাংসৰ জোল বনাব দিছিলো মজাকে এইফালে চাওক ধুনীয়াকে বনাই থৈ দিছে আৰু এতিয়া ভাত পানীটো মজাকে খাই লওঁ যি কি নহওক কুকুৰা মাংসৰ চব্জিখিনি কিন্তু একদম কৈছো নহয় খাবলৈ মজা হৈছিলে আৰু এতিয়া খোৱা বোৱা হ'ল যিহেতু শুব লাগিব তো আজি ভিডিঅ'টো ইমানেই আৰু যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগিলে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ ছুটি লৈ লওঁ বাই বাই Slow up, no I don't take sh- I got no love for the fake